হাই নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে নিশ্চয় খবৰ ভাল। আজি ব্লগটো হ'ব গৈ আছে বিয়াৰ ওপৰত। যিহেতু আমাৰ বাৰ বিয়া আহি আছে, আপোনালোকে মিনি ব্লগত পাই আছে। গতিকে বিয়াৰ আজি মানে স্পেচিয়েল, আজি সত্যনাৰায়ণ পূজা পাতিছে। যিহেতু ভগৱানৰ আগত পোনপ্ৰথমে সেৱা, তাৰপাছতে বিয়া। সেয়েহে আজি আমাৰ ঘৰতে মানে আমাৰ বৰমাহঁতৰ ঘৰতে পুৰা যা যোগাৰ চলি আছে। মানে কৈছোঁ ন, পৰিৱেশটো এটা বহুত ধুনীয়া পৰিৱেশ। গতিকে আপোনালোকে দেখুৱাওক আজিনো কি হয় আৰু কাইলৈনো কি হয়। বলক তেন্তে ব্লগটো চাই থাকিব। এইফালে আছে আমাৰ পূজা, য'ত পূজা হৈছে এয়া সত্যনাৰায়ণ পূজাৰ বাবে। এইকেইজন আমাৰ ভকতকেইজন, আমাৰ দাদা আছে, লগতে আছে ডাঙৰটা, আৰু এয়া আমাৰ খুৰাহঁত আছে। এয়া পূজাৰীও আছে ইয়াতে, তাতে পূজা কৰিছে। তাৰ উপৰি ইয়াতে বাহঁত সকলোবোৰ বহি আছে, আৰু ইয়াতে কামে কাজে লগা। আৰু তাৰ পাছতে এইফালে আছে আমাৰ বাকেইজনী, ভণ্টিকেইজনী। এজনী হৈছে আমাৰ মিডিয়ামজনী, এজনী আমাৰ মাজুজনী, এইগৰাকী আমাৰ ডাঙৰগৰাকী, মানে ডাঙৰ নহয়, চবতছে ডাঙৰ হৈছে তাৰ পাছতে আছে আমাৰ চুনুবা, তাৰ পাছতে আছে আমাৰ চুমিবা, তাৰপাছতে আছে তাৰপিছত মই নাপা এই গুগলো। আৰু কাৰোবাৰ নাম থাকি গ'ল নি একো ক'বলৈ? থাকি গ'ল আমাৰ ঘৰ মেকুৰীটো নাম। এইটো এনেই ফানি। আৰু তাৰপিছত আৰু আপোনালোকে ক'ব যে মই লং ব্লগবোৰ যিহেতু ইমান মানে এক্সপাৰ্ট নহয় লং ব্লগ বনোৱাত, মিনি ব্লগবোৰ দি থাকোঁ, কিন্তু লং ব্লগবোৰ কেনেকুৱা পাই জনাব। ইয়াতে মই স্পেচিয়েল কৰিম যিবোৰ আমাৰ বিয়াৰ ব্লগ আহি থাকিব, যিহেতু জোৰোণটো পৰহিলে আছে ন। ইয়াতে হৈ আছে পিছে ৰভাৰ কাম, মানে ইয়াত ৰভা দিয়াত লাগিছে। আৰু আমাৰ ভিতৰলৈ কি হৈ আছে সেইবোৰ আপোনালোকে চাই থাকিব। সত্যনাৰায়ণ পূজা ভাগ শেষ হৈছেই, গতিকে আমাৰ অকণমানি গুগুলোজনীক এপাক ফুল দিলোঁ মই। বিয়া লাগিছেনে? লাগিছে। এইগৰাকী আমাৰ বা বহি আছে, লগতে এইফালে আমাৰ কেমেৰামেন, মানে তাই আমাৰ টিকলিজনীক ফটো মাৰি দিছিলে। এইগৰাকী আমাৰ অকণমানি গুগুলো মাইনাজনী। আৰু আমাৰ পেণ্ডেল দিয়া জেগাখিনি দেখুৱাম এতিয়া, বলক। ইয়াতে দি আছে পেণ্ডেল, যিটো হ'ব। আৰু আমি তাৰপাছতে এয়া দেখিছে ন, ডিজে অনা আছে, গতিকে আমি ডিজে গান লগাম, মানে প্ৰসাদ বিতৰণটো হৈ লওক। আৰু এয়া চাওক ইমান ডাঙৰ হ'ব, আপোনালোকক মানে বিয়াৰ স্পেচিয়েল ব্লগতো পায়ে যাব। এইফালে আমাৰ খুৰা কেনেকুৱা লাগিছে? বিয়া লাগিছে নাই? মজা। আজি অলপমান বৰষুণ দি আছিলে, সেয়েহে মানে এনেকৈ আৰু আমি ভয় খাই গুচি গৈছিলোঁ ভিতৰলৈ। কিন্তু এতিয়া দেখিছোঁ বহুতখিনি কাম হৈ গ'ল, মানে প্ৰায়খিনি, আৰু যিখিনি হ'ব লাগে। এতিয়া কইনা বহা জেগাটো আই থিংক কোনটো? আৰু এইফালে কৈ আছে কি এইটো এই লাইটটোৰ কাৰণে আপোনালোকে নেদেখিব, কিন্তু এইফালে কৈ আছে ইয়াত হ'ব। মোৰ মতে এইখিনি ভাল লাগিব, এইকণ জেগা বহুত মজা লাগিব। আৰু নাইট ভিউ কৰি যদি দেখুৱাওঁ আপোনালোকক, তেতিয়া চাওক কেনেকুৱা লাগে। ঘৰটো মানে পুৰা একদম ডাঙৰ, আৰু কথা আলোচনা হৈ আছে, গতিকে সেইটো ইগন'ৰ মাৰক আৰু মোৰ কথাটো শুনক। এইজনে আমাৰ ঘোল খোৱা ভকতদেউ, তেখেতে এতিয়া প্ৰসাদ বিতৰণ কৰিব। এনেকৈ দি দিলে ইমান ধুনীয়াই লাইটটো, আৰু এনেকৈ দি দিলে লাইটটো ওলাই যায়। আৰু যি কি নহওক, এইফালে আমাৰ গোলাপ ফুল কেইজোপাও আছে নহয়, আপোনালোকে যিজোপা মানে পাব আৰু লগত যদি মই দিওঁ। আৰু এইফালে মোৰ যিহেতু জেতুকাত যোৱা নাই, সেয়েহে মই জেতুকাত যাবলৈ কিবা কিবি কৰিব লাগিব, কাৰণটো হৈছে মেহেন্দি কাইলৈ আছে। কাইলৈৰ ভিতৰত ইমানখিনি জেতুকাত যোৱাটো সম্ভৱ নহয়, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা, হয় নাই? বিয়া লাগিছে নাই? বৰ্তমান দিলে ঘোল, মানে সত্যনাৰায়ণ পূজা যিহেতু ঘোলেই মেইন, তো ঘোল পাই গ'লোঁ। এইফালে ইহঁতে গাড়ীৰ ভিতৰত বহিলে বৰষুণ দিছে যিহেতু, সেইটো কাৰণে গাড়ী লৈ আহিছিলে। চাওক গাড়ীৰ অৱস্থা। ইউনিক চং লগাব পাৰিছিলোঁ, আমি চবে ডান্স কৰিম এতিয়া। বৰ্তমান চাউণ্ড বক্স লাগি আছে। এইফালে আমাৰ ভিউ আছে কাৰণে, যিহেতু আমাৰ চুমিবা আৰু চিংকি তালৈ যোৱা নাই। বিয়া লাগিছে পিছে দেই। এইফালে সেইবাবে আমাৰ জেঠাইহঁতেও নাচি আছে, আৰু আমাৰ অকণমানি ভণ্টিজনীও এইফালে আমাৰ দাদাৰ লগত নাচিছে। তাৰপাছত বাৰু কি হ'ল চাওঁ আহকচোন। আমাৰ লগত আমাৰ মানে কণমানিজনী গুচি আহিছিলে, কিন্তু এতিয়া মাকক আকৌ বিচাৰিছে, কাৰণটো হৈছে তাই মাকৰ লগত থাকিব। মা যাব, মই পাই যামগৈ। যেতিয়া বাই বাই দিলে আমিনো কেলৈ নাযাম। এইফালে পিছে ঘৰ আহি পালোহি, ঘৰ আহি পায়ে একদম ধুনীয়াকৈ খোৱাত লাগিছোঁ।